নমস্কাৰ। আজি দুটামান কৌতুক মনত পৰিছে। তাৰে এটা হৈছে, প্ৰথমটো হৈছে, ঘৈণীৰ মৃত্যুৰ পিছত এজন ব্যক্তিক খুব চিঞৰি চিঞৰি কান্দি থকা দেখি চান্তাই ক'লে, বন্ধু দুখ নকৰিবা, এইবোৰ সকলো ভগৱানৰে লীলা, আমি মনুষ্যইনো কি কৰিব পাৰোঁ। চান্তাৰ কথা শুনি মানুহজনে ক'লে, মই বৰ অকলশৰীয়া হ'লোঁ চান্তা। মা দেউতা মৰোতো ইমান বেজাৰ লগা নাছিল, কিয়নো মা দেউতাৰ লগৰ বন্ধু বান্ধৱবোৰে কৈছিল, বোপাই তই দুখ নকৰিবি, মা দেউতা নহ'লেও আমিবোৰ আছোঁ নহয়, আমাকে মা দেউতা বুলি ভাবিবি। সেয়ে ইমান দুখ লগা নাছিল। কিন্তু ঘৈণীৰ মৃত্যুৰ সময়ত ঘৈণীৰ লগৰ কোনো এজনীয়ে আহি মোক নক'লে, তোৰ ঘৈণী নহ'লেও ঘৈণীৰ দৰে আমিবোৰ আছোঁ নহয়, আমাকে ঘৈণী বুলি ভাবিবি। সেয়ে বেছি দুখ লাগিছেও চান্তা। দ্বিতীয় কৌতুকটো হৈছে, মাননীয়া প্ৰতিভা দেৱী সিং পাটিল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱাৰ আগৰ কথা বা আগৰ সময়ৰ কথা। দুজন মানুহৰ কথোপকথন। প্ৰথম ব্যক্তি, ভাৰতত কোনো মহিলাই ৰাষ্ট্ৰপতি হ'ব নোৱাৰে। দ্বিতীয় ব্যক্তি, কিয় নোৱাৰিবহে? ৰাষ্ট্ৰপতি পদৰ বাবে পুৰুষ মহিলাৰ কথা নাই। জাত পাত বৰ্ণ ধৰ্ম লিংগ নিৰ্বিশেষে ৩৫ বছৰ বা ততোধিক বয়সৰ যিকোনো ভাৰতীয় নাগৰিকে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। প্ৰথম ব্যক্তি, সমস্যাটো তাতেই, ভাৰতীয় কোনো মহিলাৰে ৩৫ বছৰ নহয়, বয়স বৃদ্ধিয়েই নহয়। কৌতুক কোৱাটো হৈছে এক কলা, আৰু এই কলা সকলো ব্যক্তিৰে নাথাকে। মানুহৰ মনত হাস্যৰসৰ সঞ্চাৰ বা ৰসিকতা সৃষ্টি কৰা বক্তব্য বা অংগী ভংগীকে আমি কৌতুক বুলি কওঁ। হাঁহি হৈছে আটাইতকৈ ভাল ঔষধ। হাঁহিয়ে আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত সহায় কৰে। হাঁহিয়ে আমাৰ শৰীৰৰ পৰিৱৰ্তন আৰু সুস্থ আৱেগত সহায় কৰে। হাঁহিয়ে যন্ত্ৰণা কমায়, মানসিক চাপ দূৰ কৰে, মেজাজ বা মানসিক শক্তি সতেজ কৰে আৰু প্ৰতিৰক্ষা তন্ত্ৰ গঢ়ি তোলে। হাঁহিলে মানুহৰ আয়ুস বৃদ্ধি হয়। গতিকে মন খুলি হাঁহিবলৈ কৌতুক কওক, কৌতুক পঢ়ক আৰু কৌতুক ভিডিঅ' চাওক, নিজেও হাঁহক আৰু আনকো হহুৱাওক। ভিডিঅ'টোত আৰম্ভণিৰে পৰা কৌতুক আৰু কৌতুকৰ গুৰুত্ব সম্পৰ্কে কোৱাৰ মূল উদ্দেশ্যটো হৈছে, আজি ১ জুলাই, আজি বিশ্ব কৌতুক দিৱস। বিশ্ব কৌতুক দিৱস পোনপ্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰত 1994 চনত উদযাপন কৰা হৈছিল, আৰু তাৰ পাছৰ পৰা 1994 চনৰ পাছৰ পৰা সমগ্ৰ বিশ্বই ১ জুলাই তাৰিখটো বিশ্ব কৌতুক দিৱস হিচাপে পালন কৰি আহিছে।